Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। গাইজ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো গাইজ যিটো ভিডিঅ' নেকি যিটো বস্তু নেকি আপোনাৰ দৈনন্দিন জীৱনৰ সকলো সময়ত ডেইলি 2-3 বাৰ লাগে প্ৰায় মানুহৰ সকলো মানুহৰ 2বাৰতকৈ বা 3বাৰ এইটো বস্তু লাগে। এইটো বিষয়লৈ আহিছোঁ আজি আপোনালোকৰ মাজত ইম্পৰ্টেণ্ট এটা ভিডিঅ'। তো গাইজ স্কিপ নকৰিব প্লিজ। তো গাইজ আপোনালোকৰ কনফিউজন লাগিব পাৰে। মই যোৱা ভিডিঅ'ত দিছিলোঁ যেন খাদ্য খোৱাৰ আগত আপোনালোকে কি দিব পাৰিব। তো গাইজ এইটোৰ অৰ্থ আছিল যেতিয়া আপোনাৰ সন্মুখত খাদ্য আহে তেতিয়া আপুনি কি দিব পাৰিব। তো গাইজ আজি আমি যিটো ভিডিঅ' দিবলৈ গৈ আছোঁ সেইটো ভিডিঅ'ত ডাইৰেক্ট বেলেগ। তো গাইজ আজি ভিডিঅ'ৰ টপিকটো হ'ল আপুনি যেতিয়া খাদ্য প্ৰথম খাব তেতিয়া আপুনি কি দিব পাৰিব। আপুনি প্ৰথম ভাতখিনি অলপ হাতেৰে লাৰি চাৰি পিনি আপোনাৰ মুখত সোমাই আছে তেতিয়া আপুনি কি দিব পাৰিব। এইটো আপোনাৰ ফাৰ্ষ্ট লুকমা যেতিয়া দিয়ে। তো গাইজ এইটো ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো প্লিজ ৱেইট কৰক। মইতো আছোঁ আপোনালোকৰ লগত এটা ৰিকুৱেষ্ট কৰিম। তো গাইজ মই ভাবিছোঁ মোৰ সকলো ভিউৱাৰসকলে মানিব। তো গাইজ মই ইছলামিক ভিডিঅ' বনাম। তো আপুনি এজন যদি মুছলমান হয় এইটো চেনেল ছাবস্ক্ৰাইব কৰা আপোনালোকৰ কাৰণে এটা কি ক'ম এটা আপুনি ধৰি লওক আপুনি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো হ'ল আমাৰ খাদ্য যেতিয়া আমি খাওঁ কি দোৱা পৰিম। তো সকলোৱে গম পাইছে আৰু দোৱাটো হ'ল বিছমিল্লাহি আলা বাৰকাতিল্লাহ। তো গাইজ চিম্পল ভিডিঅ' বিছমিল্লাহি আলা বাৰকাতিল্লাহ এইটো দোৱা পৰিব। স্ক্ৰীনত উঠি আছে। তো গাইজ সকলোৱে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব।